হেপী ইণ্ডিপেণ্ডেন্স ডে। আজি স্বাধীনতা দিৱসৰ সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ স্বাধীনতা দিৱসৰ বাবে আমাৰ বহুত কেইগৰাকী শ্বহীদ আছে, শ্বহীদসকলক মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ভাৰতৰ যিসকল জোৱান আছে সেইসকলক মই চেলিউট জনাইছোঁ। আৰু তেওঁলোকে চাওক ইমান কষ্ট কৰি দিনে ৰাতি মানে নোখোৱাকৈ থাকে, কেতিয়াবা নুশুই থাকে। তো তেওঁলোকৰ কাৰণে বহুত বহুত মানে একদম কি ক'ম, একদম মনৰ পৰা একদম অন্তৰৰ পৰা বহুত বহুত শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তো স্বাধীনতা দিৱস হিচাপে আপোনালোকক বলক মোৰ লগত অলপ ফুৰি আহক নে কি? চাওক, আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে এই যে আমাৰ যিটো জাতীয় পতাকা এখন আমাৰ 26 জানুৱাৰী হওক 15 আগষ্টই হওক এই এদিনতে ব্যৱহাৰ হয়, কিন্তু মানুহে এদিন ব্যৱহাৰ কৰাৰ পিছত এইখন মানে য'ত ত'ত পেলাই দিয়ে, ৰাস্তাত বা যিকোনো ঠাইত পেলাই দিয়ে লেতেৰা জাবৰ। কিন্তু এনেকুৱা কৰিব নালাগে। আমাৰ এইখন সন্মান হয়, আমাৰ ভাৰতৰ এখন আমি ভালকৈ যত্ন কৰি ৰাখি দিব লাগে। আমি পালোঁৱে ওচৰত আৰু বেছি দেৰি নাই। চাওক না কিমান ঠাণ্ডা। শ্বপিং পালোঁ। ইয়াৰ ভিতৰত আমি সোমাম এতিয়া। ভিতৰত সোমোৱা লাইন চাওক না। চাওক আহি পালোঁ শ্বপিং ফিল্ড। ৭৫তম স্বাধীনতা দিৱস চকিডিঙত উদযাপন কৰা হৈছে। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। সেয়া NCC এইফালে আছে। संदेश आते हैं हमें तड़पाते हैं, कुछ भी आती है पूछे जाती है कि घर कब आओगे, कि घर कब आओगे, लिखो कब आओगे, कि तुम बिन ये घर सुना सुना है। संदेश आते हैं हमें तड़पाते हैं, चिट्ठी आती है वो पूछे जाती है कि घर कब आओगे, कि घर कब आओगे, लिखो कब आओगे, कि तुम बिन ये घर सुना सुना है। दिल वाली ने किसी मत वाली ने हमें खत लिखा है, ये हमसे पूछा है। किसी की सांसों ने, किसी की धड़कन ने, किसी की चूड़ी ने, किसी के कंगन ने, किसी के कजरे ने, किसी के गजरे ने, महकती सुबहों ने, मचलती शामों ने, अकेली रातों ने, अधूरी बातों ने, तरसती बाहों ने, और पूछा है तरसी निगाहों ने कि घर कब आओगे, कि घर कब आओगे, लिखो कब आओगे, कि तुम बिन ये दिल सुना सुना
से आते हैं हमें तड़पाते हैं वो चिट्ठी आती है वो पूछे जाती है कि घर कब आओगे, कि घर कब आओगे, लिखो कब आओगे, कि तुम बिन ये घर सूना सूना है। मोहब्बत वालों ने, हमारे यारों ने हमें ये लिखा है कि हमसे पूछा है। हमारे गाँव ने, आम की छाँव ने, पुराने पीपल ने, बरसते बादल ने, वो ने, मचलती शामों ने, अकेली रातों ने, अधूरी बातों ने, तरसती बाहों ने, और पूछा है तरसी निगाहों। आऊंगा एक दिन आऊंगा एक दिन आऊंगा। এতিয়া মন্ত্ৰী ডাঙৰীয়া আহি কিনে ইয়াত ভাষণ দি আছে আৰু মাস্কটো লগাই আছোঁ। ইয়াত পূৰা হেৰি হৈ আছে, আপোনাৰ পূৰা ষ্ট্ৰিক হৈ আছে, মাস্ক নলগালে গালি দিব। আৰু এফালে আমাৰ লগত আছে সমীৰণ ভাই, তাৰ ইউটিউব চেনেল এটা আছে, আপোনালোকে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব আৰু ছাবস্ক্ৰাইব কৰি দিবগৈ। ভাল ভাল ভিডিঅ' প্ৰেংক বনাই। কেনে লাগিছে আহি কিনে? আহি কিনে ভালে লাগিছে। আমাৰ ডিব্ৰুগড়ত ভালে প্ৰগ্ৰাম হয়, তো চাই বহুত ভাল লাগিছে। আৰু তোমালোকৰ ইয়াৰ চেনেলটো ভাইটি নতুন প্ৰেংক চেনেল খুলিছে, প্ৰেংক নহয়, ব্লগ চেনেল খুলিছে, তো ইয়াৰ চেনেলক ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক। তো এতিয়া আমি ফাইনেলি গৈ আছোঁ, তাৰ পৰা হৈ গ'ল চব কাৰ্যসূচী। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। তো ভিডিঅ'টো কেনেকৈ লাগিলে চাই আপোনালোকে ক'ব, আৰু যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কমেণ্ট একদম কৰিব। বাই বাই।